আজি আমি জানিম মানে কোনটো ঠাই কি বুলি জনা যায় অৰুণোদয়ৰ দেশ সেইটো চবে জানেই চাগে কি বুলি কোৱা হ'ব অৰুণোদয়ৰ দেশটো হ'ব অৰুণাচল প্ৰদেশ ঠিক আছে তাৰপিছত অসমৰ হাজোৰাও মানে এইটো গমেই পাই বাৰটা চাৰিআলিত আছে মদমকানদেৱ অসমৰ চাহ ৰাজধানী বুলি ক'লে এইটো আহিব যোৰহাট আৰু যদি মানে অসমৰ তৈল নগৰী বুলি কয় মানে অইল চিটি বুলি ক'লে আহিব ডিগবৈ অসমৰ নৱদ্বীপ এইটোতো বহুত ইম্পৰ্টেণ্ট হয় এইবাৰ এছাইত নে ক'ৰবাত অহা যেন লাগিছে অসমৰ নৱদ্বীপ এইটো হ'ব নলবাৰী আৰু অসমৰ পিৰামিড বুলি ক'লে এইটো চৰাইদেউৰ মৈদাম হয় আৰু এইটো ইউনেস্কো এইবাৰ পাইছে ইউনেস্কোত অন্তৰ্ভুক্ত হৈছে অসমৰ প্ৰৱেশদ্বাৰ বুলি ক'লে গুৱাহাটী হয় চবে জানে এইটো অসমৰ সাংস্কৃতিক ৰাজধানী বুলি ক'লে যোৰহাট আহে অসমৰ স্কটলেণ্ড বুলি ক'লে হাফলং উত্তৰ পূব ভাৰতৰ প্ৰৱেশদ্বাৰ এইটো গুৱাহাটী হ'ব পঞ্চতীৰ্থ হ'লে হাজো কাৰণ ইয়াত হাজোত চব আছে হাজোত বহুখিনি আছে গোটেইখিনি ধৰ্ম মিলন হৈ আছে সেইকাৰণে পঞ্চতীৰ্থ বুলি কয় পূবৰ আমাজন বুলি ক'লে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান পূবৰ ছুইজাৰলেণ্ড বুলি ক'লে এইটো নাগালেণ্ড হৈ যায় ছুইজাৰলেণ্ড কাৰণ বহুত ধুনীয়া হয় যাব পাৰে আপোনালোকে বহুতখিনি আছে তাতে নাগালেণ্ডত তাৰপিছত পূবৰ মানচেষ্টাৰ বুলি ক'লে শুৱালকুছি হয় পূবৰ স্কটলেণ্ড বুলি ক'লে মেঘালয় ভাৰতৰ ৰত্নালংকাৰ বুলি ক'লে মণিপুৰ যাওঁতীয়া প্ৰেমৰ চহৰ বুলি ক'লে এইটো তেজপুৰে আহিব কাৰণ তাতে খোৱা নদীৰ পোৱা যায় যিহেতু ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ এইটো হয় অসম কাৰণ ৰঙা নদী বুলি ক'লে ব্ৰহ্মপুত্ৰ আৰু নীলা পাহাৰ যিহেতু ইয়াত পাহাৰ পৰ্বতে আৱৰা শান্তি আৰু প্ৰগতিৰ দেশ বুলি ক'লে এইটো আহে মিজোৰাম কাৰণ বহুত শান্তিৰ হয় শ্যামলী উপত্যকাৰ দেশ এইটো হ'ব ত্ৰিপুৰা কাৰণ তাত বহুত ধৰণৰ সেউজীয়া আছে যিহেতু সপ্ততীৰ্থ বুলি ক'লে তেজপুৰ হয় থেংক ইউ আৰু বহুত কিবা কানি আহিছে মই লৈ আহিছোঁ গোটেইখিনি